গুড মৰ্ণিং স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ নতুন এই কাৰণে নতুন কৈছোঁ কাৰণ চাওক বহুত দিনৰ পাছত আপোনালোকক মই স্বাগতম জনাইছোঁ কাৰণ এই চেনেলটো কি ক'ম আৰু বহুত দিন হ'ল বছৰ পাৰ হৈ গ'ল চেনেলটো বন্ধ হৈ আছিলে বিশেষ কাৰণত কাৰণ কি মেইলটো পাছৱৰ্ড হেৰাই গৈছিল আৰু মোবাইলটো মোৰ হেৰাই গৈছিলে তাৰ কাৰণে মেইলটো মোৰ লগ ইন কৰিব পৰা নাছিলোঁ গতিকে চেনেলটোৱে মোৰ বন্ধ হৈ যোৱা যেন লাগিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ সৌভাগ্যক্ৰমে মোৰ লেপটপটোত লগ ইন হৈ আছিলে এই মেইলটো গতিকে তাতো বহুত ট্ৰাই কৰি চেষ্টা কৰি যেনে তেনে মেইলটো লগ ইন কৰিব পাৰিলোঁ মেইলটো লগ ইন কৰা কি আকৌ চেনেলটো মই ৰিকভাৰ কৰিব পাৰিলোঁ গতিকে মই সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ আজি ৰাতিপুৱা সেইকাৰণে ফূৰ্তিত আনন্দত বহুত ভাল মনেৰে আপোনালোক সকলোকে মই পুনৰবাৰ আপোনালোকক গুড মৰ্ণিং দিছোঁ আৰু চাওক আমাৰ এইবাৰ খুব কষ্টত খেতিয়কসকলে খেতি কৰিছিলে দেখিছে পানী নাই যথেষ্ট পানী নাই কাৰণে আজি এতিয়া ধান অলপ হৈছিল যেনে তেনে কিন্তু চব এতিয়া আৰু ধান নোহোৱাৰ আগতে নৰা হৈ থাকিলে উপায় ধান নহ'ল আৰু গতিকে আপোনালোকৰ ঠাইত যদি এনেকুৱা ধৰণৰ সমস্যা যদি হৈছে বা এনেকুৱা ধৰণৰ সমস্যা নাহক আপোনালোকৰ তাতো আপোনালোকে যাতে এনেকুৱা ধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া নহওক কাৰণ আমাৰ চাওক সঁচাকৈ একদম শুকান এইবাৰ পথাৰত ধান চান নাই গতিকে আৰু সেয়াই আৰু গতিকে আশা কৰোঁ আপোনালোকৰ যাতে এনেকুৱা ধৰণৰ নহয় ভালকৈ থাকক আৰু মই পুনৰবাৰ আপোনালোক কৈছোঁ এই চেনেলটোত এবাৰ অলপ বেলেগ ধৰণৰ ব্লগৰ পৰা এৰি অলপ বেলেগ ধৰণৰ ভিডিঅ' দিম যাতে আপোনালোকৰ কিছুমান সুবিধা হয় বা আপোনালোকে জানিবলগীয়া বুজিবলগীয়া কিছুমান কথাৰ ভিডিঅ' আলোচনা কৰিম গতিকে চেনেলটো আকৌ এবাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ যাতে চাই থাকে মৰম কৰে আগৰ দৰে চাই যায় যাতে আৰু ইয়াত দেখিছে সূৰ্য উদয় হৈছে আৰু তাৰ লগে লগে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাৰণ আজি ক'ব পৰা নাই আমাৰ ইমান ভাল লাগিছে গতিকে আকৌ পুনৰবাৰ মই আপোনালোকক ভিডিঅ' দিবলৈ ইয়াৰ পৰা চেষ্টা কৰিম আৰু দি থাকিম ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকক যৌৱন তই মৰম